কেনে কাইলৈ কেলে অমাৱস্যা নহয় জানো? হয় কেলে সুধিলি? নহয় এনেই সুধিছো আকৌ। দেনো কলৈ গ'ল বা? দেনো নাই যে। জানো পাই সি কলৈ গ'ল। हे दोस्तों मैं आ गया। आयो तो এনেকুৱা এন্ট্ৰি বিলাক কেলে মাৰো? জলৱা হে हमारा। আয়ো বটি। তো অথনিবা ক'ত আছিলি হা? মই একদম মোবাইলত পুৰা মস্তি চিনেমা এখন চাই আছিলো। কি চিনেমা আমাকো ক আকৌ। ভূত চিনেমা। ভূত চিনেমা? কি চিনেমানো সেইখন? তহঁতি চাবি নেকি? চাম। পিছে চিনেমাখনত কি হৈছিলেনো? সেইখন চিনেমাত এটা মানুহ আছিল, যিটো মানুহ অমাৱস্যাৰ দিনা কি অমাৱস্যাৰ দিনা কি এটা ডাঙৰ শিয়ালৰ নিচিনা হৈ যায়। আৰু সেই ডাঙৰ শিয়ালটো ভেৰিয়া বুলি কয়। ভেৰিয়া? এইটো আকৌ কেনেকুৱা বস্তু? তাৰপা কি হয়? তাৰপা সেই ভেৰিয়াটোৱে ৰাতি হোৱাৰ লগে লগে চব মানুহক মাৰি সেই মানুহবিলাকৰ তেজ খায়। তাৰপা আৰু কৈ যা। কিন্তু যেতিয়া দিন হয় সেই ভেৰিয়াটো আকৌ মানুহলৈ ৰূপান্তৰ হৈ যায়। কিন্তু তাক মাৰিবলৈ কি কৰিব লাগিব? তাক মাৰিবলৈ হ'লে সূৰ্যটো উদয় হোৱাৰ সময়ত এখন চুৰি কটাৰীয়ে মাৰিব লাগিব। যিখন চুৰি কটাৰী এখন সাধাৰণ চুৰি কটাৰী নহয়, সেইখন চুৰি কটাৰী বহুত ডেঞ্জাৰ চুৰি কটাৰী হয়। তহঁতি এটা কথা মন কৰিছ নাই? কি কথা? কাইলৈ অমাৱস্যা নহয়, আৰু সেই দেনৰ কোৱা মতেতো সেই শিয়ালটো অমাৱস্যাৰ দিনাখনেই ওলায়। হয়তো কাইলৈতো অমাৱস্যা, মই ভাবিয়ে চোৱা নাছিলো নহয়। তহঁতি ভালকে থাকিবি আকৌ দেই, কাইলৈ সেই ভেৰিয়াটো ওলাই যাব পাৰে। ৰাতি একদম ঘৰৰ পৰা নোলাবি। পিছে সেইবোৰ সঁচা নহ'বও পাৰে বা মই এনেই চিনেমাত দেখাহে। তেৰিকাটো ভৰসা মাৰিবি দেই। হ'ব দে, আমি এতিয়া মুলেশ্বৰ দাৰ ওচৰলৈ যাওঁ বৈ। বল। তোমালোকহে? মুলেশ্বৰ দা, আমি অকণমান এইফালে ওলাই যাওঁ বলক। ওলাই যোৱা মানে ক'ত যোৱানো? মুলেশ্বৰ দা ব'লক, এইকণৰ পৰা আহোঁগে। তেন্তে ব'লা। এতিয়া পিছে যাবা কোনফালে? এই হাবি ফালৰ পৰা আহোঁগে ব'লক। হাবি ফালে যোৱা নি? ব'লা। মুলেশ্বৰ দা ব'লক। ব'লা তেন্তে। এই হাবিখনলৈ আহি কিন্তু কিবা এটা ভাল লাগে দেই। সঁচাকে ভাল লাগে দেই। চাওকচোন সেইবোৰ পাহাৰ পৰ্বত নীলা আকাশখন একদম মানে মনটো ভাল লাগি যায়। এনেকে মাজে মধ্যে ওলাই আহিব লাগে দেই। কিমাননো ঘৰটোতে সোমাই থাকিম। একেৰাহে মোবাইলটো চাই থাকিলেও বেয়া নহয়, এইবোৰ অলপ ওলাই আহি চাব লাগে। সেইফালৰ পৰা কোনোবা মানুহ এজন আহি থকা আগতে লাগিছে। হয়, কোনোবা এজন আহি আছে। এই মানুহজনৰ আগে পিছে আমাৰ গাঁৱত দেখাও নাই নহয়। ক'ৰ বা মানুহ আহিছে? দাদা, পিছে আপুনি ক'ৰ পৰা আহিছেনো? আপোনাৰ আগে পিছে এইখন গাঁৱত দেখাও নাই। মই এই ওচৰৰে গাঁও এখনৰ পৰা আহিছো। মই মানে এইখন গাঁৱত নতুন। পিছে আপোনাৰ ইয়াত কিবা কাম আছিলে নি? নহয়, মোৰ একো বিশেষ কাম নাই। মই কেৱল ইয়ালৈ ফুৰিবলৈহে আহিছো। দাদা, সোধাৰ বাবে বেয়া নাপাব দেই। নাই, কিয় পাম আকৌ বেয়া? বাৰু হ'ব দিয়ক, মই গৈ থাকো। এইখন গাঁৱলৈকে আহিছো যেতিয়া আকৌ লগ পায়ে থাকিম। নিশ্চয় লগ পাম। বাৰু আপুনি ৰখক, মই গৈ থাকো। ল'ৰাকেইটা মানুহজন কিন্তু ভাল আছিলে নহয়নে? ভাল আছিলে। ল'ৰাকেইটা গধূলিও হ'বলৈ হ'ল, আমি গৈ থাকো ব'লা নহ'লে। ব'লক, আমি গৈয়ে থাকো। আজি বাৰু দেনৰ পৰা কথাটো সঁচা নেকি? যদি সঁচা হয় সেই মানুহটো ভেৰিয়া বনিলে কেনেকে? সঁচা হ'লে কিন্তু বহুত মজা লাগিব দেই। সেইটো বা দেখাত কেনেকুৱা? ৰাতি বহুত সময় হ'ল পাই, শুইয়ে থাকো মই। ৰাতিপুৱাই হ'ল পাই। আজিতো অমাৱস্যা। আজি যদি সেই কথাটো সঁচা হয় বহুত ভাল লাগিব দেই। এতিয়া যাওঁ, মুখ হাত ধুই ফ্ৰেছ হৈ লওঁগে। ৰাতিলেহে গম পাম পাই কি হ'ব। আজি হৈছে অমাৱস্যা। এতিয়া মাত্ৰ ৰাতিলেহে অপেক্ষা। ইয়াৰ পাছত মই সেই অহংকাৰী মানুহবিলাকক মাৰি মাৰি তেজ খাম। ৰাতি হৈ যোৱাৰ লগে লগে মই হৈ যাম ভেৰিয়া। ৰাতি হোৱাৰ পাছত সেই মানুহবিলাকৰ হ'ব অৱস্থা বেয়া। দোস্তিখন আজি অমাৱস্যা হয় জানো নাই? জানো। তাতে কি হ'ল? তাৰ কথা শুনা, তাতে কি হ'ল হেনো? কালি নিজে কৈছিল নাই অমাৱস্যা ৰাতি ভেৰিয়া ওলাই বুলি? সেইটো কিবা মই চিনেমাখনত দেখিহে কৈছিলো। যদি আজি সঁচাকে হৈ যায় কি কৰিবি হা? নাই দেই, এইবিলাক কথা নকবি। সঁচাকে হ'লে যে মোৰ বেলেগ ভয় লাগিব দেই। তই সেইবিলাক চিন্তা নকৰিবি, এইবিলাক নহয়। এইবিলাক এনেইহে। যদি সঁচাকে ভেৰিয়াটো ওলাই যায় আৰু যদি আমাক মাৰি খাই পেলাই কি হ'ব? এইবিলাক কি কথা কৈছ? এনেকুৱা কথা নকবি। তই কিবা জ্ঞানৰ কথা বিশ্বাস কৰিছ নে? নাই, যদি সঁচাকে হৈ যায় কি হ'ব বাৰু? যি হয় দেখা যাব। এতিয়া মাত্ৰ ৰাতিলেহে অপেক্ষা। হ'ব বাৰু, আজি ৰাতি ওলাই নে নোলাই চামচোন বাৰু। অলপ দেৰি পিছত গধূলি হ'ব। এতিয়া আমি ঘৰলৈকে গৈ থাকো নহ'লে বৈ। বৈ আমি যাওঁ। ৰাতি হৈ গ'ল আৰু মই হৈ যাম এতিয়া ভেৰিয়া। বহুত ৰাতি হৈ গ'ল দেই। কামৰ পৰা আহোঁতে বহুত দেৰিয়ে হৈ গ'ল। আইও, এই জেগাডোখৰ ইমান ভয় লগা। যাওঁ। মই তৎক্ষণাত ঘৰলৈহে যাওঁ পাই। আইও, এইটো কি বস্তু আকৌ? এইটো ভূত নে পিশাচ? তই যি হ'লেও মোক এৰি দে। চা, মই তোক হাত জোৰ কৰিছো, এৰি দে। মই তোক কি কৰিছিলো হা? এতিয়া কেনেকে চিঞৰিছে, এতিয়া মোক খালে আজি। এৰি দে মোক, এৰি দে। মই আজি কাকো সুদাই নেৰো। আমাৰ গাঁৱততো কোনো শিয়াল নাছিলে। কিজানি সেইটো আজি দেনৰ কোৱা মতে
অ ভেৰিয়া নহয়তো হে অ এইটো আকৌ চিঞৰিছে দেখোন মুলেশ্বৰ দালৈকে ফোন এটা মাৰো এই ৰাতিখন কোনে ফোন মাৰিলে বাৰু অ গেনৰ এই ৰাতিখন ফোন মাৰিছে যে অ গেন কি হ'ল কোৱাচোন ৰাতিখন ফোন মাৰিলা যে অ মুলেশ্বৰ দা আমাৰ গাঁৱত জানো শিয়াল আছে শিয়াল দেখোন আমাৰ গাঁৱত নাই আপুনি বাৰু শিয়ালৰ মাতটো শুনিছে নাই শিয়ালৰ মাত দেখোন মই এতিয়ালৈকে শুনা নাই অ এতিয়া শুনিছো এতিয়া শিয়ালৰ মাতটা শুনিছো অ সেইটো ময়ো শুনিছিলো কিজানি এইটো এই ভেৰিয়া বোলাটো নহয়তো ভেৰিয়া নহয় ভেৰিয়া পিছে মই নামটো শুনিছো সি কিবা এইবোৰ মানুহ মাৰি মানুহবোৰৰ তেজ নাখায় জানো অ সেইটোৱে হ'ব দিয়া ভেৰিয়াই হওক বা শিয়ালেই হওক এতিয়া শুই থাকাগে যোৱা যদি সঁচাকেই ভেৰিয়া হয় তেন্তে গম পাম নহয় হ'ব দিয়ক এইটো শিয়ালেই হ'ব পায় ভেৰিয়া নহয় ময়ো এইবোৰ কোৱাহে শুনিছো অমাৱস্যাৰ দিনা ভেৰিয়া ওলাই কিবা ওলাই পিছে আজিয়ে অমাৱস্যা নহয় সঁচাকে সেইটো ভেৰিয়া নহয়তো যা ভেৰিয়াই হওক কিহেই হওক যা মই ভাতকেইটা খাই শুই থাকো আজি পাৰ্টি কৰি আহোঁতে বহুত দেৰি হৈ গ'ল দেই যাওঁ এতিয়া ঘৰত গৈ পুৰা লেং খাই পৰি দিওঁগে ঐ সেইটো কুকুৰে কান্দিছে এইটো মানে কুকুৰ পোৱালিটো এইটো পোৱালি নহয় বাৰু ডাঙৰে এইটো কি এইটো এই কুকুৰটো ইমান ডাঙৰ কেনেকে হৈ গ'ল তই যি হয় মোক নামাৰিবি আকৌ মোক নামাৰিবি মৰিলো আজি এতিয়া 2টা মানুহক মই মাৰিলোৱে আৰু মানুহ মাৰিম মই মোৰ ভোক এতিয়াও খতম হোৱা নাই মুলেশ্বৰ দাই ফোনটো ৰিচিভ কৰা নাই নহয় হেল্ল' গেন আকৌ কি হ'ল মুলেশ্বৰ দা আপুনি এতিয়া কোনোবা মানুহ এটা চিঞৰাৰ আগতে শুনিছিলে নাই বাৰু সেইটো শুনিছো বাৰু ময়ো গাঁওখনত নিশ্চয় কিবা নহয় কিবা এটা হৈছে সঁচাকে ভেৰিয়া ওলোৱা নাইতো ওলাবও পাৰে মুলেশ্বৰ দা আমি নহ'লে গৈ চাওঁ ব'লক এবাৰ কি যদি সঁচাকে ভেৰিয়া হয় একো নহয় যদি ভেৰিয়া হয় আমি নহ'লে গৈ চাওঁ ব'লক ব'লা তেন্তে তুমি অকলে মোৰ লগত যাবানে নে ডেনো আৰু হেনকো লগতে লৈ যাবা নাই তেহেঁতকো লগতে লৈ যাম আকৌ ৰ'ব মই তেহেঁতলৈ ফোন এটা কৰি চাওঁ ফোন এটা কৰি পিনি তুমি অলপ আগবাঢ়ি আহা মই আগবাঢ়ি গৈ আছোঁ হ'ব বাৰু হ'ব দিয়া তুমি ফোন মাৰা মই মাৰিছোঁ ৰ'ব মই হেনলৈকে ফোন মাৰো হেনই ডেনলৈ ফোন মাৰি দিব হেল্ল' গেন ক হেনো তই অলপ আমাৰ ঘৰৰ ফালে ওলাই আহোঁ আৰু ডেনকো লগতে লৈ আনিবি কিন্তু ইমান ৰাতিখন কেলে তই আহচোন তোক মই চব বুজাই ক'ম গৈছো তেন্তে মুলেশ্বৰ দা আমি আহি গ'লো তেন্তে ব'লা কিন্তু মুলেশ্বৰ দা ক'ত যায়নো আমি ভেৰিয়া চাব যাওঁ কি ভেৰিয়া চাব যাওঁ ভেৰিয়া চাব যাওঁ আমাৰ গাঁৱত ভেৰিয়া ওলাইছে ভেৰিয়া ওলাইছে হেনো শিয়াল ওলাইছে বুলি নকওঁ কেলে তেন্তে শ্বৰ্ট লগা যদি ভেৰিয়া ওলাই মই তোক 2 শ্বৰ্ট দি দিম আৰু যদি শিয়াল ওলাই তই মোক 2 শ্বৰ্ট দি দিবি শ্বৰ্ট লগাও তেন্তে মজা শ্বৰ্ট লগাই দিছ তেন্তে তই চৰ খাবলৈ সাজু হৈ যা কোনে তেন্তে চৰ খাই দেখা যাব তহঁতি কি শ্বৰ্ট লগোৱা কথা কৈছ মোৰ ভয়ে লাগিছে এইবিলাক ক'লৈ ভেৰিয়া চাবলৈ যাবলৈ ঘৰলৈ যাওঁগে বৈ শুই থাকোঁগে হেনো ব'ল ই ভেৰিয়া চাম বুলি কৈছে নহয় চাই আহোঁগে বৈ তেন্তে যাওঁ বৈ